মই তেনেকৈ কৰি আহিছোঁ আজিৰ পৰা 15-16 বছৰ আগৰ পৰা। গোটেই গেষ্ট্ৰিকৰ জমবোৰ খাম। চ' এতিয়া মাৰি আছোঁ আৰু ইমান কম এক্সপেক্ট কৰা নাছিলোঁ মই। খং উঠি আছে নেকি? ইমান সৰু সৰু কথাতে একে হৈছে, এইটোৱে ভাল লাগে মোৰ। লগত থাকিলে মন সুখী, মৰমেই লাগে একদম। চেষ্টাৰ খাদ্য একো নাই। হেপী ধনতেৰাছ। বোলুকা লাগিছে ধুনীয়া। গুড মৰ্ণিং। উঠা নেকি? উঠো। চলো। মৰ্ণিং গাইজ, ৰাতিপুৱা এতিয়া 5:34 হৈছে, উঠিলোঁ। এতিয়া যিখিনি কাম কৰোঁ আৰু তাৰপিছত জিম যাম। হেল্ল' কামিলা মেন, কি কৰি আছা? মই চাউল লৈ আছোঁ। তাৰপিছত ভাত বহাই দিবি ন এতিয়া এই ৰাতিপুৱাখনত? ভাত বহাই দিম। Yes, good boy. আপডেট, ৰাতিপুৱা উঠিলোঁ, উঠি ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ পেলাই হাজবেণ্ডে এইফালে ভাত বহাই দিছে আৰু মই বনালোঁ চব্জি এখন। তো এতিয়া কেইটা বাজিলে? এতিয়া 6:03 হ'ল। আমি উঠিছিলোঁ, হাজবেণ্ডটো আগত উঠি গৈছে, তাৰপিছত মোক উঠাই দিছে। তাৰপিছত এনে সাৰ পাই যাওঁ। কালি অকণমান ৰাতি মানে গেষ্ট্ৰিক হৈ আছিল, সেইকাৰণে শুওঁতে বহুত দেৰি হৈ গ'ল। তো 5:34 উঠিলোঁ মই। চ' থেংক ইউ ফৰ দ্য পানী। পূৰা ৰেডি। কফি হ'ল খোৱা? হা, এতিয়া আৰু যাম, গৰম পানী এগিলাচ খাই লওঁ নেকি? গৰম পানী বহুতে কৈ থাকে বা দাদাকো ভিডিঅ'ত দেখাবা না। দেখাও দাদাক, চোৱা, তোমালোকে চোৱা। মুখখন দেখাই দে আকৌ দাদা। আৰু কিবা ক'ব দিছে, কৈছে দাদা একোৱে নকয়, কিবা কৈ দে আকৌ। কি ক'ম? হাৰে মই কি জানো? আপোনালোকে সদায় ৰাতিপুৱা সোনকালে উঠক, কিবা এটা এক্টিভিটি কৰক। ময়ো তেনেকৈ কৰি আহিছোঁ আজিৰ পৰা 15-16 বছৰ আগৰ পৰা, তাতকৈ আগৰ পৰা। তো এইটোৱে আৰু মই তোৰ পৰা শিকিছোঁ। আৰু বেলেগ কথাটো মোৰ তেনেকৈ ওলোৱা নাই, কথা কোৱাত মই কেঁচা। কোনে পকা? তই। এতিয়া আমি জিম যাব ওলালোঁ। উঠোঁতে একেবাৰে নহয়, অলপ চলপ আন্ধাৰ হৈ আছিল, এতিয়া একদম ভালকৈ পোহৰ হৈ গ'ল। আৰু ৰাতিপুৱা উঠিলে বহুত এডভান্টেজ হ'ল যে সোনকালে কামবোৰ হৈ যায়। যেনেকৈ এতিয়া হাজবেণ্ডে এইফালে কিবা এটা কৰি দিলে, মই এটা কিবা কৰিলোঁ, আধা আধি বুলি নকওঁ, কুকিংখিনি হৈ গ'ল। তো সেইটো এটা এডভান্টেজ। আৰু লগতে ৰাতিপুৱা উঠি পেলাই অকণমান এক্টিভিটি কিবা এটা কৰিব পাৰিলে মন গা দুইটাই ভাল লাগে। সেইটো যিকোনো হ'ব পাৰে, এনেকুৱা নহয় যে খালি জিমে, দৌৰা হওক, চুইমিং হওক বা ডান্স হওক, যিয়ে নহওক, জুম্বা হওক, যিকোনো আৰু। তো এতিয়া আমি যাম আৰু আপোনালোকে উঠিবৰ কাৰণে চেষ্টা কৰক আমাৰ লগত এনেকৈ। আৰু ষ্টুডেণ্টসকলেও ৰাতিপুৱা উঠি পেলাই অকণমান পঢ়িব পাৰিলে ভাল আৰু। আগতে মাহঁতেও কৈছিলে যে ৰাতিপুৱা উঠি পেলাই পঢ়িলে বোলে মনত থাকে, পঢ়ি পেলাই ৰিভাইজ কৰিলে ভাল হ'ব। সেইটোৱে আৰু অকণমান মুভ ইয়ৰ বডি হ'লে ভাল, মেণ্টেল হেল্থটো ভালে থাকে, ফিজিকেল হেল্থটো ভালে থাকে। চ' এতিয়া উঠি পেলাই আমি চবতকৈ ফাৰ্ষ্টতে ঘৰৰ গোটেইখিনি কাম কৰি পেলাই, গোটেইখিনি নহয় এটলিষ্ট 10% কাম শেষ কৰিবৰ কাৰণে ট্ৰাই কৰোঁ। আৰু এতিয়া যাম আৰু জিমলৈ। ষ্টে টিউন গাইজ। পুৰা শেৱালি ফুল পৰি আছে এইখিনিতে আৰু ৰৈ আছে এইফালে। বহু হা চলো, মই হেলমেটটো পিন্ধি লৈছোঁ।
হাজবেণ্ড যে এনে মোৰ লগত কিমান ফটোৱামি কৰি থাকে, ইমান ইণ্ট্ৰভাৰ্ট হয়, কিন্তু এইখিনি যে ভাইবটো খালি মোৰ লগতে এইবোৰ, আৰু কোনো গম নাপায়। ইমান যে ধেমালি কৰি থাকে, ইমান যে ফটোৱামি কৰি থাকে, কি যে ক'ম। কিন্তু কেমেৰাটো যদি অন কৰোঁ হ'ল আৰু। জিমৰ পৰা ওলালোঁ আৰু এতিয়া শাক পাচলি কিনিবৰ কাৰণে আমি একদম ৰৈ লৈছোঁ ন। শাক পাচলি ল'বৰ কাৰণে ৰৈ কি কি কিনিবি আজি? লাই, পালেং, বিলাহী। ধনিয়া দিব। জিমৰ পৰা আহি পালোঁ, ফ্ৰেছ হ'লোঁ, আৰু এতিয়া মোৰ চবতকৈ ডাঙৰ মানে প্ৰায়ৰিটি মোৰ হাজবেণ্ডক ব্ৰেকফাষ্ট বনাই পেলাই খুৱাই লাঞ্চ দি পঠোৱা, নহয়বা মোৰ বহুত দুখ লাগে। কাৰণ কিয় ৰাতিপুৱা বহুত জল্দিকৈ যায়, বহুত ৰাতি হৈ যায় আহোঁতে অফিচৰ পৰা, সেইকাৰণে নহয়বা ওলাই যাবৰ কাৰণে সি মানে টাইম নাপায় খাবৰ কাৰণে। সেইকাৰণে মই গোটেই টিফিন একদম ভালকৈ এটা ভাগ কৰি দি দিওঁ আৰু ফোন কৰি থাকোঁ যে খাইছেনে টাইমত, তাৰপৰা মোৰ বহুত খং উঠে যদি টাইমত নাখায়, কাৰণ সি খাই থকা মানুহ আৰু মই বাৰু টাইমত নাখাওঁ, নিজৰটো পাহৰিয়ে যাওঁ, কিন্তু সি যেতিয়া নাখায় আৰু বেছিকৈহে খং উঠে। তো এতিয়া দৈ আৰু কি ভাত খাই যাবি? দৈ আৰু ভাত খাই যাব বোলে আজি। এইফালে দৈ আৰু এয়া চব্জিটো ঠিক কৰি থ'ব লাগিব। চব্জি মানে ইয়াতে বিলাহী আছে, লাই, পালেং আৰু কি আছিলে, ধনিয়া আছে, সেয়া এইবোৰ চব ঠিক কৰিব লাগিব। ঘৰটো খেলি মেলি হৈ আছে, চাফা কৰিম হাজবেণ্ড যোৱাৰ পিছত। এতিয়া ফাৰ্ষ্ট দি লওঁ। মোক ফোন কৰি দিম। ফোন কৰি দিবি, মই তললৈকে নামি যাম। বাৰু এতিয়া হাজবেণ্ড গ'ল আৰু অকণমান চেল্ফ কেয়াৰৰ টাইম। যিমান পাৰোঁ, যেতিয়াই পাৰোঁ নিজৰ কাৰণে অকণমান হ'লেও টাইম উলিয়াওৱে। সেইটো হেয়াৰৰ কাৰণে হওক, স্কিনৰ কাৰণে হওক। ইমান দৌৰাদৌৰিৰ মাজত নিজক পাহৰি যাব নালাগে। তো কেইদিনমানৰ পৰা ইমান হেয়াৰ ফল হৈ আছে, সেইকাৰণে মই কি কৰিছোঁ, সিদিনাখন ৰিচেণ্টলি অৰ্ডাৰ কৰিলোঁ কেষ্টৰ অইল। নাৰিকলৰ তেল আৰু কেষ্টৰ অইল লগাওঁতে অকণমান চুলিখিনি ঠিক হ'ব ধৰিছে, মানে হেয়াৰ ফলটো অলপ কমিছে। তো ঘৰটো ঠিক কৰালৈকে চুলিখিনিত তেলটো যদি লগাই থৈ দিওঁ, বহুতখিনি এবজৰ্ভ কৰি ল'ব। যিহেতু ঘৰটো চাফা কৰোঁতে টাইম লাগিব। যিকোনো বস্তুত মানে কনচিষ্টেঞ্চি যদি এটা মেইনটেইন কৰি থকা যায় ন, তেতিয়া ভালকৈ বস্তুবোৰ হয় আৰু ঠিককৈ হৈ থাকে। কিন্তু সেই বুলি আকৌ এনেকুৱাও নহয় যে ছামটাইমছ ৰেষ্ট ল'ব নালাগে। কেতিয়াবা মন নাই, এনেকুৱা নহয় যে ডেইলি মন নাই চ' নকৰোঁ, এনেকুৱাও নহয়। কেতিয়াবা মন নাথাকে, কেতিয়াবা নিজকো টাইম দিব লাগে, ৰেষ্ট ল'ব লাগে। আজি বোলো এইখিনি কৰিব মন নাই, কালিলৈকে কৰিম, আজি অকণমানে ৰেষ্টে লৈ লওঁ। কিন্তু নিজৰ কামৰ চবতকৈ প্ৰথমতে প্ৰায়ৰিটিজবিলাক দিব লাগে। যেনেকৈ জিমৰ পৰা আহি চবতকৈ ফাৰ্ষ্ট প্ৰায়ৰিটি মোৰ হ'ল হাজবেণ্ডক খুৱাই পঠোৱা। সেইটো চবতকৈ ডাঙৰ, মানে মোৰ কাৰণে প্ৰায়ৰিটি। কাৰণ সি নাখালে মোৰ ভাল নালাগে, আৰু দিনটোৰ কাৰণে ওলাই যাব দুখ লাগি থাকে, বেয়া লাগে কিবা এটা খুৱাই পঠাব নোৱাৰিলে বা টিফিনটো দি পঠিয়াব নোৱাৰিলে। তো তেনেকুৱা কথা। বা তাৰপিছত মোৰ নিজৰ কাম, এডিটিং হওক, স্কিন কেয়াৰ হওক, যি হওক। স্কিন কেয়াৰ বুলি বিশেষ তেনেকুৱা একো নাই। ক্ৰিষ্টেল ক্লিয়াৰ স্কিন নহয় বা হেয়াৰ ভাল ইমানো নহয়। ভাল নহয় বুলি যে আমি কেয়াৰ নকৰিম সেইটোও নহয়, অকণমান কৰিব লাগে। আৰু নিজৰ কাৰণে টাইম ওলোৱাটো সেইটোতো বহুত ভালেই কথা, আৰু যোনে উলিয়াব পাৰিছে তেওঁলোকক হেডছ অফ। ট্ৰাই কৰি আছোঁ চব হেণ্ডেল কৰি থাকিবৰ কাৰণে। এনেকৈ আৰু এতিয়া ঘৰৰ কাম কৰিব আছে কেইটামান। চ' ঘৰৰ কাম কেইটামান মানে কি আৰু, ঘৰৰ কাম বুজিছে আৰু সকলো মহিলাই কৰে। এই ঘৰ চাফা, ঝাৰু মাৰা, ঘৰ মোচা, কিবা কিবি এইবোৰ। চ' এইবোৰ কৰোঁ। হেল্ল' ৰাইজ, গা ধুই আহিলোঁ। এতিয়া অকণমান ছানস্ক্ৰীন। বাৰু দিৱালী কোনে কোনে চেলিব্ৰেট কৰিব ৰাইজ ঘৰত? বৰ ভাল লাগে ন, পোহৰৰ উৎসৱ। এতিয়া ভাত খাম, ভোক লাগিছে বহুত, আৰু গা পা ধুই আহি পেলাই বৰ ভোক লাগে। চ' এতিয়া খাম। এটা পুটুককৈ কুইক আপডেট এটা দি দিওঁ।
দিনৰ ভাগত মই লাষ্ট যি ভিডিঅ' কৰিলোঁ তাৰ পিছত মই এডিটিং কৰিলোঁ, খানা খালোঁ, অকণমান ৰেষ্ট কৰিলোঁ, তাৰপিছত মনটোও বেয়া কৰিলোঁ। মনটো বেয়া কৰাৰ ৰিজনটো হ'ল যে হাজবেণ্ডে ফোন কৰি পেলাই ক'লে, আজিতো একচুৱেলি আমি ওলাই যোৱা কথা আছিল, যোৱাৰ টাইমতে হাজবেণ্ডে কৈছিলে তই ৰেডি হৈ থাকিবি বুলি, তেনেকৈ কৈছিলে। তো ভাবিছিলোঁ আমি কিবা এটা প্লেনিং আছিল আৰু ক'ৰবাত যাম, মোক এটা লাগতিয়াল বস্তু আছিল তো কিনিবলৈ যাম, তেনেকুৱা আৰু ধনতেৰাছ বুলি কিনিলেও হয়। তো মোক ক'লে যে কিবা বোলে কামত ফচি গ'ল, অকণমান দেৰি হ'ব। এতিয়া নাজানো আহি পায় নে নাপায়, এতিয়াতো অলৰেডি 7টা বাজিলে, 6:35 নে 7টা কিবা এনেকুৱা হৈছে, তো অলৰেডি বাজিলে। তো নাজানো আৰু সেইকাৰণে মনটো বেয়া লাগিল, কাৰণ কিয় দিনটোৰ পৰা ৰৈ থাকোঁ আৰু গোটেই কাম বন কৰিবলৈ এটা আশাতে থাকোঁ যে কেতিয়া হাজবেণ্ড আহি পাব। সেই বস্তুটো মোৰ একদম মানে বিয়াৰ পিছৰে পৰা ফাৰ্ষ্ট দিনাখনৰ পৰা এনেকুৱা, কেতিয়া হাজবেণ্ড আহি পাব, এতিয়াও সেই একেটাই মানে ভাবি থাকোঁ কেতিয়া আহি পাব। অফিচ যোৱাৰ পিছৰে পৰা এইটোৱে চিন্তা মানে মাথাত চলি থাকে, যিমানে কাম নকৰোঁ কিয় এটা ছাইডত থাকে যে মানে হাজবেণ্ড কেতিয়া আহিব। আৰু মানে মই গোটেই কাম বন শেষ কৰি পেলাই ৰৈ থাকোঁ আৰু একো কাম পিছলৈকে মই মানে পেলাই নথওঁ, যেন পিছত মই হাজবেণ্ডক টাইম দিব পাৰোঁ, তেনেকুৱা আৰু। কিন্তু মোৰ মনটো কিয় বেয়া লাগিছে যে সি তাৰ কাৰণেও বেয়া লাগিছে, সিও বেচেৰা মানে কি আৰু ইমান কষ্ট কৰি থাকে বা ইমান এনেকুৱা, কিন্তু কি আৰু ফেষ্টিভেলছবিলাকো ভালকৈ চেলিব্ৰেট কৰিব নোৱাৰে বা যিকোনো অকেজন বা এনেকুৱা ন, দুখ লাগি যায় ভাবিলে। কাৰণ মানুহ হয় ন, আৰু অফিচবোৰো মানে ইমান এনেকুৱা হৈ গৈছে, মানে ফেমিলিছৰ কাৰণেও মানে টাইম নোহোৱা হৈ গৈছে বহুত, মানে কি ক'ম আৰু পুৰা যন্ত্ৰ টাইপ হৈ গৈছে সকলো মানুহবোৰ। সেইবোৰ ভাবিলে দুখ লাগে। চব মানুহৰ কথা কৈছোঁ, খালি হাজবেণ্ডৰ কথা বুলিয়ে কোৱা নাই, সকলো হাজবেণ্ডৰে চাগে এনেকুৱাই প্ৰব্লেম আৰু সকলো ৱাইফৰে চাগে এনেকুৱাই প্ৰব্লেম মোৰ নিচিনা। তো উপায় নাই, বুজাবুজিৰ মাজতে চলিব লাগিব। কিন্তু দুখ লাগে দিয়কচোন, কিবা এটা ভাবি থ'লে কিবা এটা নহ'লে বা মানুহজনক টাইমত নাপালে। তো সেইটোৱে আৰু। এতিয়া মই একদম চ'ল' পাৰ্চন নহয়, মানে এনেকুৱা চ'ল' ডেট বা কিবা আৰু এইবোৰ যে চ'ল'কৈ কফি খাবই গ'লোঁ, শ্বপিঙে কৰিলোঁ, কিবা এইবোৰ বস্তু মই একদম মানে কম্পেনিয়ন, মানে মই হাজবেণ্ড থাকিলে মই খুব ভাল পাওঁ। তাৰ লগত মই গৈ ফুৰি খাই মেলি এইবোৰ চব মানে হি ইজ দ্য ওৱান, মানে মোৰ লগত থাকিব লাগিব। তো মোৰ সেইটো বহুত ভাল লাগে। কিন্তু উপায় নাই, কিছুমান বস্তু যেনেকৈ আজিকালি অকণমান মানে হাজবেণ্ড এনেকুৱা, চেলুনত গ'লেও মোক আমি মানে ইউনিচেক্স চেলুনতে যাওঁ, মই থ্ৰেডিং কৰোঁ আৰু এইফালে হাজবেণ্ডে দাড়ি চুলি কাটে, সেই তেনেকুৱা একেলগে মানে। কিন্তু এই দুদিনমানৰ পৰা ইমানেই হেক্টিক হৈ গৈছে, চব্জি আনিব গ'লোঁ দুয়োটাই একেলগে যাম, মাংস আনিব গ'লোঁ একেলগে যাম। কিন্তু আজি মোক এটা বস্তু লাগে ধনতেৰাছ বুলি, সেয়া নিকিনিলে নহয়। আপোনালোকেও চাগে গম পাইছে কি কিনিব যাম। তো এতিয়া উপায় নাই আৰু যাবই লাগিব। সেয়াই আৰু খুলিব পাৰোঁ। অকলে আজিকালি ৰাস্তাত মানুহে দেখা পালেও মোক সোধে অকলে যে। ওলাই আহিছোঁ আৰু একো এটা নাখামনে। পূৰা দিৱালী লাগি গৈছে আমাৰ ঘৰৰ ওচৰত। পূৰা বজাৰ কৰি গৈ আছোঁ ঘৰ। ল'লোঁ পকৰি আৰু আলু চপ খাবলৈ। ইভিনিং হ'লে কিবা এটা হ'লেও খাবই মন যায়, কিয় বা নাজানো, কিবা নহয় কিবা এনেকুৱা চটপটা টাইপছ বস্তু খাবই মন যায়। তো ঘৰ আহি পালোহি আৰু কিনিলোঁ ঝাৰু আৰু নিমখেৰে বোলে ধনতেৰাছৰ দিনাখন নিমখ আৰু ঝাৰু কিনিবই লাগে। আৰু ঘৰত গৈ কৈ আছোঁ খুলিম কেনেকৈ মই এতিয়া। নিমখ আৰু ঝাৰু কিনিবই লাগে, কাৰণ নিমখেৰে বোলে ঘৰ মুচিলে নেগেটিভিটি যায়, আৰু এনেও মুচিব লাগে বাৰু, নিমখেৰে ঘৰ মুচিলে ভাল সেইটো। আৰু ঝাৰু কিনিবই লাগে। আৰু ঝাৰু বাৰু কোনে এনেকৈ থিয় কৰাই থ'ব বোলে নাপায়, এনেকৈ খুৱাই থ'ব লাগে। তো এইটোৱে জানাসকলেতো ভালেই কথা, নাজানাসকলৰ কাৰণে কৈ দিলোঁ আৰু সেইটোৱে আৰু। চ' এতিয়া ঘৰ আহি পালোহি। মোৰ এতিয়া লোভ লাগি আছে পকৰি আৰু চপটোৰ কাৰণে। হাই, আহি পালোঁ। এতিয়া খাম চপ আৰু পকৰি, লগতে অকণমান কফি বনাই লওঁ নেকি ভাবি আছোঁ। গোটেই গেষ্ট্ৰিকৰ জমবোৰ খাম, ভাল লাগে মোৰ মানে একদম। ইভিনিং নোৱাৰোঁ। আৰু বহুতে চাগে ভাবিব যে জিমো কৰে আৰু এইবোৰো খাই থাকে কেলে। জিম কৰোঁ, কিন্তু ডাইট কৰি থকা নাই এতিয়া। যেতিয়া কৰোঁ ভালকৈ কৰোঁ ডাইট। চ' এতিয়া কৰি থকা নাই, চ' এতিয়া মাৰি আছোঁ আৰু।
হৈ গ'ল কফি আৰু এইটো চপ আৰু এইফালে পকৰিটো কিন্তু 10 টকাৰ মাত্ৰ 7টা দিছে ইমান কম এক্সপেক্ট কৰা নাছিলোঁ মই 10 টকাত বহুত বুলি ভাবিছিলোঁ পাপাহঁতৰ ঘৰৰ ওচৰত বহুত দিয়ে আপোনালোকৰ ঘৰৰ ওচৰত কেইটা দিয়ে পকৰি 10 টকাত জনাবচোন কমেণ্ট কৰি পেলাই কফি মোৰ কফি খাই বিৰাট ভাল লাগে বিস্কিট বুলি কফিটোত পকৰিটো ডিপ কৰি খাব ওলাইছিলোঁ পাহৰি গৈছিলোঁ পকৰিটো কিন্তু বম টেষ্টি কফিটো ভাল হৈছে নিজে বনাইছোঁ নিজে কৈ আছোঁ লাইফত এপ্ৰিচিয়েশ্যন বহুত মেটাৰ কৰে আনক যিমান পাৰে এপ্ৰিচিয়েট কৰাটো ভেৰি ইম্পৰ্টেণ্ট যেনেকৈ থ্ৰু দিয়ে নহওক মানে এক্সপ্ৰেছ কৰি দিব লাগে তেতিয়া বহুত বেছি কিবা এটা কাম কৰি থাকিলে উৎসাহ পায় মই ভাবোঁ দেই পাৰ্চনেলি মই তেনেকৈ বুলি ভাবোঁ কাৰণ কিয় আমি মানুহবোৰক পুতুককৈ বেয়াটো কৈ দিওঁ কিন্তু ভালটো যেতিয়া কৈ দিয়া যায় তেওঁলোক আৰু মানে সকলো মানুহবোৰ বিৰাট মানে ফ্ললেছ হৈ যাব আৰু ভালকৈ কাম কৰিব মন লগায় এটা ভাল লাগে ন ভাল এটা পজিটিভিটি ক্ৰিয়েট হয় তো সেইটোৱে আৰু তো মই ভাবোঁ এপ্ৰিচিয়েশ্যনটো বহুত ডাঙৰ বস্তু হয় লাইফত যাৰ কাৰণে নহওক যি প্ৰকাৰে নহওক অনলি হাজবেণ্ড ৱাইফ বা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড তেনেকুৱাই নহওক যিকোনো চিবলিংছক হওক পেৰেণ্টছক হওক ফ্ৰেণ্ডছ হোৱাট এভাৰ চিলড্ৰেন বা ষ্টুডেণ্টছক মানে চবে এপ্ৰিচিয়েশ্যন বহুত ডিজাৰ্ভ কৰে লাইফত মই ভাবোঁ দেই একদম আপোনালোকে কি ভাবে বাৰু নো আইডিয়া হাজবেণ্ড আহি পাইছে মোক ফোন কৰিছে তলৰ পৰা যে ৰেডি হ মই আহি পাইছোঁ পুতুককৈ নামিয়া নাজানো এতিয়া 9:10 বাজি আছে কিবা প্লেন বাৰু ক'ত যাম তোৰ খং উঠি আছে নেকি কিয় খং উঠিব তই কামতহে আছিলি কিয় খং উঠিব আৰু এতিয়া ক'ত যাম সেইটো ক বল তোক কিবা এটা খুৱাই আনিম মই সঁচাকৈ ক'ত খাব যাওঁ বল খাব যাম কিবা তই হেপী হৈ গৈছ হেপিটো কিয় ব'ল ইমান সৰু সৰু কথাতে হেপী হৈ যায় তই সেইটোৱে ভাল লাগে মোৰ দিব দৰকাৰ নাই মোক কিন্তু এই মানুহজনে একদম হেপী কৰাব জানে খং উঠি থকা নাছিলে কাৰণ কামতে আছিল খংনো কিয় কৰিম ন বুজি পাওঁনে নাপাওঁ মইতো হা এটা ৱাৰ্ড মানে বহুত বুজি পাওঁ তো সেইকাৰণে এতিয়া খাবৰ কাৰণে লৈ আহিছে ভাগ্য ভাল মই ভাত বনোৱা নাছিলোঁ এইকেইদিন যে বহুত দেৰি হৈ আছে ভাত বনাওঁতে খাওঁতে শুওঁতে সেইকাৰণে মোৰ টোপনি কমপ্লিটেই হোৱা নাই ভালকৈ সদায় দেৰিকৈ আহি পায় আমি জাষ্ট ঘৰ আহি পালোঁ ভাত খালোঁ ভাত খাই পেলাই আহিলোঁ আৰু মনটো এতিয়াহে ভাল লাগিছে এই মানুহজন আহি পালে নহয় সেইকাৰণে দিনটো দুখ লাগি আছিলে বেয়া লাগি আছিলে যেতিয়া গম পাইছোঁ দেৰি হ'ব বুলি কোৱাৰ কাৰণে কাৰণ আজিকালি সদায় দেৰি হয় আৰু ফ্লপ যাব বুলি ভাবিছিলোঁ ধনতেৰাছটো বস্তু কিনিছোঁ নিকিনিছোঁ ডেট ডাজেণ্ট মেটাৰ লগত থাকিলে মন সুখী কি চাই আছ কি মিঠাই মোৰ পুৰা খাই পেলাই এতিয়া হৈ যাম আৰু একো নাই দিৱালীৰ বতৰ মিঠাইৰ বতৰ নে কি আৰু শকত হোৱাটো একো বেয়া কথা নহয় খালি হেল্ডি থাকিব লাগে ডেটছ মেটাৰ আৰু শকত হ'লে একদম মৰমেই লাগে একদম স্কিন টিন গ্লো হৈ যায় এতিয়া খাবি খাওঁ নেকি এটা কিবা এটা কিনি দিব লৈ যাম দে হ'ব দে সেইটো মেটাৰ নকৰে তই জল্দি আহিবি খালি অফিচৰ পৰা ট্ৰাই কৰিম চেষ্টা কৰিম চেষ্টাৰ অসাধ্য একো নাই তেন্তে আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আপোনালোকক একদম হেপী ধনতেৰাছ নে কি হেপী ধনতেৰাছ ঠিক আছে আজিলৈ আহিছোঁ আৰু লাইক কৰি দিব আমাৰ মানে ভিডিঅ'টো লগতে কমেণ্ট কৰি দিব কেনেকুৱা পালে চাই ভিডিঅ'টো ছাবস্ক্ৰাইবো কৰি দিব বহুত মৰম দিয়াৰ কাৰণে বহুত ধন্যবাদ বাই বাই এভৰিৱান টেক কেয়াৰ আৰু আমাৰ এটা কথা ফেচবুক পেজটো হেক হৈছে প্লিজ নতুন পেজটো আমাক মানে ফ'ল' কৰি পেলাই অকণমান ছাপোৰ্ট কৰি দিব লগতে ইনষ্টাগ্ৰাম পেজটো বাই গৰমৰ পোহৰ লৈ জ্বলিছে তৰা